নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেরাম, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল সাদাকাতুল ফিতৰৰ সম্পৰ্কে। প্ৰথমতে এটা হাদিস আন ইবনে উমৰ রাদিয়াল্লাহু তাআলা আনহুমা قال فرض رسول الله صلى الله عليه وسلم زكاة الفطر صاعا من تمر أو صاعا من شعير على العبد والحر والذكر والأنثى والصغير والكبير من المسلمين وأمر بها أن تؤدى قبل خروج الناس إلى الصلاة أو كما قال عليه الصلاة والسلام। তো হাদিস মুত্তাফাকুন আলাইহি হয়, অর্থাৎ বুখারী শরীফ আর মুসলিম শরীফত আছে। হাদিসৰ খুলাসা হ'ল যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুছলমানসকলক হুকুম কৰিলে যে হাৰ গোলাম বা আজাদ বা পুৰুষে হওক বা মহিলাই হওক, সৰুৱে হওক বা ডাঙৰে হওক, সকলোৰে ওপৰতে সাদাকাতুল ফিতৰ লাজিম কৰিলে, যাৰ পৰিমাণ এক সা খেজুৰ বা এক সা জো। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম ফৰমালে যে এই সাদাকাতুল ফিতৰ ঈদৰ নামাজৰ আগে আগে আদায় কৰিবৰ কাৰণে। এতিয়া আহোঁ সাদাকাতুল ফিতৰৰ নিচাবৰ সম্পৰ্কে, যে কিমান পৰিমাণৰ নিচাবৰ বা বয় বস্তু বা সা সম্পত্তিৰ মালিক হ'লে সেইজন ব্যক্তিৰ ওপৰত সাদাকাতুল ফিতৰ ৱাজিব হয়। এই সম্পৰ্কে যিজন মানুহৰ 7.5 তোলা সোণ বা 52.5 তোলা ৰূপ বা 52.5 তোলা ৰূপৰ পৰিমাণৰ নগদ টকা পইচা বা 52.5 তোলা ৰূপৰ পৰিমাণৰ তিজাৰতৰ মাল যদি সেই ব্যক্তিজনৰ ওচৰত থাকে বা জাইদ সামান ইমান পৰিমাণৰ থাকে, অৰ্থাৎ মানুহৰ দৈনন্দিন জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যিমানখিনি বয় বস্তু ঘৰখনত প্ৰয়োজন, তাতোধিক যদি কিবা বয় বস্তু সেই মানুহজনৰ ওচৰত থাকে, যেনে উদাহৰণস্বৰূপে যদি আমাৰ ঘৰবিলাকত টিভি বা LCD ইত্যাদি যিবিলাক বস্তু আমাৰ দৈনন্দিন জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যিবিলাক বস্তু অপ্ৰয়োজন, সেইবিলাক বস্তুৰো এই নেচাবত অন্তৰ্ভুক্ত হ'ব। নতুবা উল্লেখ কৰি অহা 5টা বস্তুৰ ভিতৰত, 5টা কিচিমৰ ভিতৰত যদি তাৰে কেইটামান কিচিমৰো মূল্য 52.5 তোলা ৰূপৰ পৰিমাণ হয় বা 5টাৰে অলপ অলপকে হ'লেও গোটেইকেইটাৰে যোগফল যদি 52.5 তোলা ৰূপৰ পৰিমাণ হয়, আৰু যদি সেই মানুহজনৰ সেইখিনিৰ মূল্য ঈদৰ দিনাখনৰ সুবা সাদিকৰ আগলৈকে যদি মজুদ থাকে, তেতিয়াহ'লে সেইজন মানুহৰ ওপৰত সাদাকাতুল ফিতৰ ৱাজিব হ'ব। আৰু ইয়াৰ কাৰণে বছৰ হোৱাৰ কোনো চৰ্ত নাই। কিন্তু যদি তেওঁ আন কাৰোবাক ধাৰ ইত্যাদি দিবলৈ আছে, তেতিয়াহ'লে সেইখিনিৰ মূল্যটো মাইনাছ কৰি পেলাই হিচাপ কৰিব। লগতে আৰু এটা কথা উল্লেখনীয় যে যিজন ব্যক্তি সাহেবে নিচাব হ'ব, অৰ্থাৎ তেওঁৰ নিজৰ ওপৰত সাদাকাতুল ফিতৰ ৱাজিব হয়, সেইজন মানুহৰ যদি কোনোবা নাবালিগ ল'ৰা ছোৱালী থাকে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকৰ হৈও সেই বাপেকৰ ওপৰত জিম্মেদাৰী থাকিব বা ৱাজিব হ'ব তেওঁলোকৰ, অৰ্থাৎ তেওঁলোকে ল'ৰা ছোৱালীৰ হৈ পেলাই সাদাকাতুল ফিতৰ আদায় কৰিব। কিন্তু যদি মহিলা কোনোবা সাহেবে নিচাব হয়, তেওঁৰ নিজৰ সাদাকাতুল ফিতৰ আদায় কৰাটোহে ৱাজিব হ'ব। ল'ৰা ছোৱালীৰ কাৰণে বা অন্য কোনো মানুহৰ কাৰণে মহিলাগৰাকীয়ে সাদাকাতুল ফিতৰ আদায় কৰাটো ৱাজিব নহয়। শাৰীৰিক ওজৰৰ কাৰণে যদি কোনোবাই ৰোজা ৰাখিব নোৱাৰিলে, তেতিয়াহ'লে সেইজন মানুহৰ ওপৰতো এই সাদাকাতুল ফিতৰ আদায় কৰাটো ৱাজিব হয়। আৰু যদি কোনো মানুহে গফলতৰ কাৰণে বা কোতাহিৰ কাৰণে বা জানি বুজিয়ে যদি ৰোজা নাৰাখে, তেতিয়াহ'লে তেনেকুৱাবিলাক ব্যক্তিৰ ওপৰতো সাদাকাতুল ফিতৰ ৱাজিব হয়। সাদাকাতুল ফিতৰ কোন সময়ত আদায় কৰিব এই সম্পৰ্কে, যে ঈদৰ নামাজলৈ যোৱাৰ আগে আগে এই সাদাকা আদায় কৰাটো উত্তম হয়। আৰু যদি কোনোবাই ৰমজান মাহতো আদায় কৰি দিয়ে তো ইনশাআল্লাহ আদায় হৈ যাব। যদি কোনো ব্যক্তিয়ে ঈদৰ নামাজৰ আগত আদায় কৰিব নোৱাৰিলে, তেতিয়াহ'লে তেওঁ ঈদৰ নামাজৰ পিছতো আদায় কৰিব লাগিব, যিহেতু তেওঁৰ ওপৰত ৱাজিব আদায় কৰাৰ জিম্মা থাকি যাব। কিন্তু ঈদৰ নামাজৰ পিছত আদায় কৰাটো খিলাফে সুন্নত আৰু মাকৰুহ হয়। যদি কোনোবা নমৌলুদ বাচ্চা বা এনেকুৱা ল'ৰা ছোৱালী যে ঈদৰ ৰাতি জন্ম হ'ল বা ঈদৰ ৰাতিপুৱা সুবা সাদিকৰ আগে আগে জন্ম হৈ গ'ল, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰতো সাদাকাতুল ফিতৰ ৱাজিব হ'ব। কিন্তু সুবা সাদিকৰ পিছত যিবিলাক ল'ৰা ছোৱালী জন্ম হয়, সেইবিলাকৰ ওপৰত সাদাকাতুল ফিতৰ ৱাজিব নহয়। ঠিক তেনেদৰে যিজন মানুহ ঈদৰ ৰাতিয়ে ইন্তেকাল হৈ গ'ল বা সুবা সাদিকৰ আগে আগে ইন্তেকাল হৈ গ'ল, সেইজন মানুহৰ ওপৰতো সাদাকাতুল ফিতৰ ৱাজিব নহয়। কিন্তু যিজন মানুহে সুবা সাদিকৰ পিছত ইন্তেকাল হ'ল, সেইজন মানুহৰ ওপৰত সাদাকাতুল ফিতৰ ৱাজিব হ'ব। তাৰ পিছত আহোঁ মিকদাৰৰ সম্পৰ্কে, যে কোনবিলাক বয় বস্তুৰ পৰিমাণৰ আমি সাদাকাতুল ফিতৰ আদায় কৰিম। আমতৌৰত সৰ্বসাধাৰণ মানুহৰ কাৰণে 1633 গ্ৰাম ঘেঁহু বা আটাৰ মূল্য, কিন্তু উলামায়ে কেৰামসকলে লিখিছে যে উত্তম হ'ল 2 কিলো আটা বা ঘেঁহুৰ মূল্য আদায় কৰাটো। তাৰপিছত যিসকল মানুহক আল্লাহ তাবাৰক ও তাআলাই মাল দিছে, অৰ্থাৎ আৰ্থিকভাৱে সেইসকল অৱস্থাপূৰ্ণ মানুহ, গতিকে সেইসকলৰ কাৰণে যিহেতু হাদিছে পাকত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খেজুৰৰ কথা কৈছে, গতিকে উলামায়ে কেৰামসকলে লিখিছে যে মানুহৰ অৱস্থা ভেদে খেজুৰ যিটো মাৰ্কেটত
মধ্যমীয়া কোৱালিটিৰ খেজুৰ প্ৰায় 3.5 কিলো ওজন হোৱাটো উত্তম, বা যদি কিচমিচক ধৰা যায় তেতিয়াহ'লে কিচমিচৰ যিটো মধ্যমীয়া যিটো কোৱালিটি আছে মাৰ্কেটত তাৰো মূল্য 3.5 কিলো প্ৰায়। তো এনেকুৱা ধৰণৰ বস্তুবিলাকৰ যদি পৰিমাণ তোৰ সদকাতুল ফিতৰৰ মূল্য হিচাপে আদায় কৰা হয় তেতিয়াহ'লে ইনশাআল্লাহ বেছি পৰিমাণৰ সওয়াব হাসিল কৰিব পাৰিব। কিয়নো হাদিসত আহিছে যে ইজা ওয়াসআল্লাহু ফাওয়াসিউ, जब अल्लाह ताआला तुम्हें ज़्यादा दे तो तुम भी ज़्यादा दो, যাতে কিয়ামতৰ দিনাখন বেছি সওয়াব হাসিল কৰিব পাৰি। গতিকে আমাৰ সমাজত যিসকল মানুহক আল্লাহ তবাৰক তাআলাই টকা পইচা মাল দৌলত দিছে সেইসকলৰ কাৰণে উচিত যে অকল ঘেঁহু বা আটাৰ মূল্য এই সীমাবদ্ধ নাথাকি খেজুৰ বা কিচমিচ জাতীয় এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ বস্তুৰ পৰিমাণ যাতে সদকাতুল ফিতৰ হিচাপে আদায় কৰিব পাৰি, কিয়নো তেতিয়া আল্লাহৰ ওচৰত আমি বেছি নেকি লৈ পেলাই হাজিৰ হ'ব পাৰিম। গতিকে আল্লাহ তবাৰক তাআলাই কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰিবৰ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।